নমস্কাৰ সকলোলৈকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি আমি আলোচনা কৰিব বিচাৰিছোঁ ভাৰতীয় সংবিধানৰ কেইটামান MCQ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰশ্ন নং 1 ভাৰতৰ সংবিধানৰ প্ৰথম গৰাকী সভাপতি কোন আছিল অপচন ক বি.আৰ. আম্বেদকাৰ খ ৰাজেন্দ্ৰ প্ৰসাদ গ ৰাজা গোপালাচাৰী ঘ সচিদানন্দ সিনহা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ঘ সচিদানন্দ সিনহা প্ৰশ্ন নং 2 ভাৰতীয় সংবিধান সভাৰ প্ৰথম স্থায়ী সভাপতি কোন আছিল অপচন ক ডক্টৰ বি.আৰ. আম্বেদকাৰ অপচন খ ডক্টৰ সচিদানন্দ সিনহা অপচন গ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ অপচন ঘ ডক্টৰ এছ ৰাধাকৃষ্ণন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন গ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ প্ৰশ্ন নং 3 ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল অপচন ক ডক্টৰ বি.আৰ. আম্বেদকাৰ অপচন খ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ অপচন গ সচিদানন্দ সিনহা অপচন ঘ চি.আৰ. গোপালাচাৰী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ক ডক্টৰ বি.আৰ. আম্বেদকাৰ প্ৰশ্ন নং 4 ভাৰতীয় সংবিধানখন হৈছে অপচন ক নমনীয় অপচন খ অনমনীয় অপচন গ ক আৰু খ দুয়োটাই অপচন ঘ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন গ ক আৰু খ দুয়োটাই অৰ্থাৎ ভাৰতীয় সংবিধানখন আংশিকভাৱে নমনীয় আৰু আংশিকভাৱে অনমনীয় প্ৰশ্ন নং 5 ভাৰতীয় সংবিধানখন সংবিধান সভাই কেতিয়া গ্ৰহণ কৰিছিল অপচন ক 1949 চনৰ 26 নৱেম্বৰত অপচন খ 1949 চনৰ 15 আগষ্টত অপচন গ 1949 চনৰ 2 অক্টোবৰত অপচন ঘ 1949 চনৰ 15 নৱেম্বৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ক 1949 চনৰ 26 নৱেম্বৰত প্ৰশ্ন নং 6 ভাৰতীয় সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী হয় অপচন ক 1950 চনৰ 23 জানুৱাৰী অপচন খ 1950 চনৰ 15 আগষ্ট অপচন গ 1950 চনৰ 26 ডিচেম্বৰ অপচন ঘ 1950 চনৰ 26 জানুৱাৰী ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন ক 1950 চনৰ 26 জানুৱাৰী প্ৰশ্ন নং 7 ভাৰতীয় সংবিধান দিৱস কেতিয়া পালন কৰা হয় অপচন ক 26 অক্টোবৰ অপচন ক 26 নৱেম্বৰ অপচন গ 26 জানুৱাৰী অপচন ঘ 15 আগষ্ট ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন খ 26 নৱেম্বৰ প্ৰশ্ন নং 8 কোনখন দেশৰ সংবিধানৰ আৰ্হিত আমাৰ দেশৰ সংবিধানত যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে অপচন ক কানাডা অপচন খ ইউনাইটেড কিংডম অপচন গ USA অপচন ঘ আয়াৰলেণ্ড ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন ক কানাডা প্ৰশ্ন নং 9 ভাৰতীয় সংবিধানত উমৈহতীয়া সূচীৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে অপচন ক USA অপচন খ ছুইজাৰলেণ্ড অপচন গ অষ্ট্ৰেলিয়া অপচন ঘ USSR ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন খ ছুইজাৰলেণ্ড নেক্সট প্ৰশ্ন নং 10 ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ থকা স্বতন্ত্ৰতা সমতা ভাতৃত্ববোধ কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে অপচন ক ফ্ৰান্স অপচন খ ইংৰাজ
অপশ্যন গ জাৰ্মানীৰ, অপশ্যন ঘ আমেৰিকাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক ফ্ৰান্সৰ। প্ৰশ্ন নং 11, বৰ্তমান ভাৰতীয় সংবিধানত কিমানটা অনুসূচী আছে? অপশ্যন ক 11টা, অপশ্যন খ 12টা, অপশ্যন গ 13টা, অপশ্যন ঘ 14টা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ 12টা। প্ৰশ্ন নং 12, সংবিধানৰ 17 নং অনুচ্ছেদ কিহৰ লগত জড়িত? অপশ্যন ক সমতাৰ অধিকাৰ, অপশ্যন খ অস্পৃশ্যতা দূৰীকৰণ, অপশ্যন গ নাগৰিকত্বৰ অধিকাৰ, অপশ্যন ঘ শিক্ষাৰ অধিকাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ অস্পৃশ্যতা দূৰীকৰণ। প্ৰশ্ন নং 13, শিক্ষাৰ অধিকাৰৰ লগত তলৰ কোনটো অনুচ্ছেদ জড়িত? অপশ্যন ক 32 নং অনুচ্ছেদ, অপশ্যন খ অনুচ্ছেদ 21 ক, অপশ্যন গ অনুচ্ছেদ 18, অপশ্যন ঘ অনুচ্ছেদ 19 ক। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ অনুচ্ছেদ 21 ক। প্ৰশ্ন নং 14, সংবিধানৰ কিমানতম সংশোধনীৰ দ্বাৰা মৌলিক অধিকাৰৰ তালিকাৰ পৰা সম্পত্তিৰ অধিকাৰ বিলোপ কৰা হয়? অপশ্যন ক 41তম, অপশ্যন খ 42তম, অপশ্যন গ 43তম, অপশ্যন ঘ 44তম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ 44তম। নেক্সট প্ৰশ্ন নং 15, ভাৰতীয় সংবিধানত বৰ্তমান কিমানটা মৌলিক কৰ্তব্য সন্নিৱিষ্ট কৰা হৈছে? অপশ্যন ক 10টা, অপশ্যন খ 11টা, অপশ্যন গ 12টা, অপশ্যন ঘ 13টা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ 11টা। প্ৰশ্ন নং 16, সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত এখন ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰা হয়? অপশ্যন ক 352, অপশ্যন খ 360, অপশ্যন গ 370, অপশ্যন ঘ 356। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ 356। প্ৰশ্ন নং 17, কোন চনত মৌলিক কৰ্তব্যসমূহ সংবিধানত অন্তৰ্ভুক্তি কৰা হৈছিল? অপশ্যন ক 1972 চনত, অপশ্যন খ 1976 চনত, অপশ্যন গ 1985 চনত, অপশ্যন ঘ 1970 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ 1976 চনত। নেক্সট প্ৰশ্ন নং 18, ভাৰতৰ সংবিধানৰ উপদেষ্টা তলৰবোৰৰ কোন আছিল? অপশ্যন ক BN ৰাও, অপশ্যন খ ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন গ ভীমৰাও আম্বেদকাৰ, অপশ্যন ঘ সচিদানন্দ সিনহা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক BN ৰাও। প্ৰশ্ন নং 18, ভাৰতীয় সংবিধান লিখা সময়ত সংবিধান সভাত কিমানজন সদস্য আছিল? অপশ্যন ক 277 জন, অপশ্যন খ 389 জন, অপশ্যন গ 299 জন, অপশ্যন ঘ 288 জন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ 299 জন। প্ৰশ্ন নং 19, ভাৰতীয় সংবিধানৰ মৌলিক কৰ্তব্যৰ ধাৰণাটো ক'ৰ পৰা লোৱা হৈছে? অপশ্যন ক আমেৰিকাৰ সংবিধানৰ পৰা, অপশ্যন খ ব্ৰিটিছৰ সংবিধান, অপশ্যন গ ৰাছিয়াৰ সংবিধান, অপশ্যন ঘ ফ্ৰান্সৰ সংবিধান। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ ৰাছিয়াৰ সংবিধান। নেক্সট প্ৰশ্ন নং 20, ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ পৰা লোৱা হৈছে? অপশ্যন ক কানাডা, অপশ্যন খ ইউনাইটেড কিংডম, অপশ্যন গ আমেৰিকা যুক্তৰাষ্ট্ৰ, অপশ্যন ঘ আয়াৰলেণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ ইউনাইটেড কিংডম। প্ৰশ্ন নং 21, সংবিধানৰ কোনটো অধ্যায়ত নাগৰিকত্ব সম্পৰ্কিত বিষয় উল্লেখ আছে? অপশ্যন ক অধ্যায় 1, অপশ্যন খ অধ্যায় 2, অপশ্যন গ অধ্যায় 3, অপশ্যন ঘ অধ্যায় 4। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ অধ্যায় 2। প্ৰশ্ন নং 22,
ভাৰতীয় সংবিধানৰ কিমানতম অনুচ্ছেদ অনুসৰি জাতি, ধৰ্ম, বৰ্ণ, লিংগ, জন্ম স্থান আদিৰ ভিত্তিত কোনো ক্ষেত্ৰতে জনসাধাৰণৰ মাজত বিভেদ সৃষ্টি কৰিব নোৱাৰি? অপশ্যন ক 15 নং অনুচ্ছেদ, অপশ্যন খ 17 নং অনুচ্ছেদ, অপশ্যন গ 19 নং অনুচ্ছেদ, অপশ্যন ঘ 21 নং অনুচ্ছেদ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক 15 নং অনুচ্ছেদ। প্ৰশ্ন নং 23, ভাৰতীয় সংবিধানৰ 21 ক অনুচ্ছেদত তলৰ কোনটো ক্ষেত্ৰৰ লগত জড়িত? অপশ্যন ক খাদ্য নিৰাপত্তা, অপশ্যন খ শিক্ষাৰ অধিকাৰ, অপশ্যন গ তথ্য জনাৰ অধিকাৰ, অপশ্যন ঘ স্বাস্থ্যৰ অধিকাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ শিক্ষাৰ অধিকাৰ। প্ৰশ্ন নং 24, ভাৰতৰ সংবিধানৰ পিতৃ বুলি কাক কোৱা হয়? অপশ্যন ক সচিদানন্দ সিনহা, অপশ্যন খ জৱাহৰলাল নেহেৰু, অপশ্যন গ বি.আৰ. আম্বেদকাৰ, অপশ্যন ঘ ৰাজেন্দ্ৰ প্ৰসাদ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ বি.আৰ. আম্বেদকাৰ। প্ৰশ্ন নং 25, ভাৰতীয় সংবিধানৰ উদ্দেশ্য ব্যাখ্যা কোনে কৰিছিল? অপশ্যন ক মহাত্মা গান্ধী, অপশ্যন খ জৱাহৰলাল নেহেৰু, অপশ্যন গ মতিলাল নেহেৰু, অপশ্যন ঘ গোপীনাথ বৰদলৈ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ জৱাহৰলাল নেহেৰু। প্ৰশ্ন নং 26, ভাৰতীয় সংবিধানৰ 21 ক অনুচ্ছেদ অনুসৰি কিমানটা মৌলিক কৰ্তব্য সন্নিৱিষ্ট কৰা হৈছিল? অপশ্যন ক 10টা, অপশ্যন খ 11টা, অপশ্যন গ 9টা, অপশ্যন ঘ 8টা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক 10টা। নেক্সট প্ৰশ্ন নং 27, ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত মৌলিক অধিকাৰৰ ধাৰণাটো ক'ৰ পৰা লোৱা হৈছে? অপশ্যন ক ফ্ৰান্স, অপশ্যন খ ব্ৰিটেইন, অপশ্যন গ আমেৰিকা যুক্তৰাষ্ট্ৰ, অপশ্যন ঘ ৰাছিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ আমেৰিকা যুক্তৰাষ্ট্ৰ। প্ৰশ্ন নং 28, কোনখন দেশৰ সংবিধানৰ পৰা ভাৰতবৰ্ষৰ ন্যায়িক সমীক্ষা ধাৰণাটো লোৱা হৈছে? অপশ্যন ক ইউনাইটেড কিংডম, অপশ্যন খ আমেৰিকা যুক্তৰাষ্ট্ৰ, অপশ্যন গ অষ্ট্ৰেলিয়া, অপশ্যন ঘ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ আমেৰিকা যুক্তৰাষ্ট্ৰ। নেক্সট প্ৰশ্ন নং 29, কোনখন দেশৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধানত নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে? অপশ্যন ক UK ইউনাইটেড কিংডম, অপশ্যন খ USA, অপশ্যন গ আয়াৰলেণ্ড, অপশ্যন ঘ জাপান। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ আয়াৰলেণ্ড। প্ৰশ্ন নং 30, সংবিধানৰ খচৰা সমিতিৰ সন্মুখত প্ৰস্তাৱনা কোনে প্ৰস্তাৱ কৰিছিল? অপশ্যন ক জৱাহৰলাল নেহেৰু, অপশ্যন খ বি.আৰ. আম্বেদকাৰ, অপশ্যন গ বি.এন. ৰাও, অপশ্যন ঘ মহাত্মা গান্ধী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক জৱাহৰলাল নেহেৰু। নেক্সট প্ৰশ্ন নং 31, ভাৰতৰ সংবিধানত 11টা মৌলিক কৰ্তব্য সংযোজন কৰা হৈছিল। অপশ্যন ক 86তম সংশোধনীৰ, অপশ্যন খ 74তম সংশোধনী, অপশ্যন গ 42তম সংশোধনী, অপশ্যন ঘ 44তম সংশোধনী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক 86তম সংশোধনী মতে। প্ৰশ্ন নং 32, সংবিধানৰ কিমানতম সংশোধনীৰ অধিনিয়ম অনুসৰি মৌলিক কৰ্তব্যসমূহ সংবিধানত সংযোজন কৰা হয়? অপশ্যন ক 42তম, অপশ্যন খ 44তম, অপশ্যন গ 43তম, অপশ্যন ঘ 86তম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 42তম। নেক্সট প্ৰশ্ন নং 33, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত মৌলিক কৰ্তব্য উল্লেখ আছে? অপশ্যন ক অনুচ্ছেদ 12ৰ পৰা 35লৈ, অপশ্যন খ অনুচ্ছেদ 51ত,
অপশ্যন গ অনুচ্ছেদ 51 কত, অপশ্যন ঘ অনুচ্ছেদ 36 পৰা 38লৈ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ অনুচ্ছেদ 51 ক। প্ৰশ্ন নং 34, যিয়ে দেশ এখনৰ শাসন কৰিবলৈ নিয়মৰ সংহতি নিৰ্ধাৰণ কৰে তাক কোৱা হয়। অপশ্যন ক প্ৰস্তাৱনা, অপশ্যন খ সংবিধান, অপশ্যন গ সাৰ্বভৌমত্ব, অপশ্যন ঘ ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ সংবিধান। প্ৰশ্ন নং 35, সংবিধান সভাৰ প্ৰথম বৈঠক অনুষ্ঠিত হৈছিল। অপশ্যন ক 1946 চনৰ 11 ডিচেম্বৰত, অপশ্যন খ 1946 চনৰ 15 ডিচেম্বৰ, অপশ্যন গ 1946 চনৰ 7 ডিচেম্বৰ, অপশ্যন ঘ 1946 চনৰ 9 ডিচেম্বৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ 1946 চনৰ 9 ডিচেম্বৰ। নেক্সট প্ৰশ্ন নং 36, নিম্নলিখিত কোনটো চৰ্ত ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত অন্তৰ্ভুক্ত হোৱা নাই। অপশ্যন ক সমতা, অপশ্যন খ স্বাধীনতা, অপশ্যন গ ধৰ্ম, অপশ্যন ঘ ধৰ্ম নিৰপেক্ষতা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ ধৰ্ম। প্ৰশ্ন নং 37, শোষণৰ বিৰুদ্ধে অধিকাৰত তলৰ কোনটো নিষেধাজ্ঞা অন্তৰ্ভুক্ত নাই। অপশ্যন ক সৰবৰাহ নিষিদ্ধ কৰা, অপশ্যন খ বলপূৰ্বক শ্ৰম নিষিদ্ধ কৰা, অপশ্যন গ 14 বছৰৰ তলত শিশুৰ নিযুক্তি নিষিদ্ধ কৰা, অপশ্যন ঘ অস্পৃশ্যতা নিষিদ্ধ কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ অস্পৃশ্যতা নিষিদ্ধ কৰা। প্ৰশ্ন নং 38, যিয়ে আমাৰ সংবিধানৰ পৰিচয় নিৰ্ধাৰণ কৰে। অপশ্যন ক প্ৰস্তাৱনা, অপশ্যন খ সংবিধান, অপশ্যন গ সাৰ্বভৌমত্ব, অপশ্যন ঘ ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক প্ৰস্তাৱনা। প্ৰশ্ন নং 40, সংবিধানৰ কোনটো অনুচ্ছেদক জুৱেল বুলি আখ্যা দিয়া হয়। অপশ্যন ক 15 নং, অপশ্যন খ 32 নং, অপশ্যন গ 50 নং, অপশ্যন ঘ 56 নং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ 32 নং, অৰ্থাৎ 32 নং অনুচ্ছেদক জুৱেল বুলি কোৱা হয়। প্ৰশ্ন নং 41, ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা কোনখন দেশৰ আৰ্হিত গ্ৰহণ কৰা হৈছে। অপশ্যন ক ইটালী, অপশ্যন খ কানাডা, অপশ্যন গ ফ্ৰান্স, অপশ্যন ঘ আমেৰিকা যুক্তৰাষ্ট্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ আমেৰিকা যুক্তৰাষ্ট্ৰ। প্ৰশ্ন নং 42, সংবিধান সভাই সংবিধানখনৰ খচৰা প্ৰস্তুত কৰোঁতে কিমান দিন লাগিছিল। অপশ্যন ক 2 বছৰ 11 মাহ 18 দিন, অপশ্যন খ 2 বছৰ 7 মাহ 13 দিন, অপশ্যন গ 3 বছৰ 4 মাহ 14 দিন, অপশ্যন ঘ 3 বছৰ 12 মাহ 6 দিন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক 2 বছৰ 11 মাহ 18 দিন। প্ৰশ্ন নং 43, ভাৰতৰ ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিবাদ কোনে মীমাংসা কৰে। অপশ্যন ক নিৰ্বাচনী আয়োগে, অপশ্যন খ সংসদে, অপশ্যন গ উচ্চতম ন্যায়ালয়ে, অপশ্যন ঘ ৰাজ্যসভাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ উচ্চতম ন্যায়ালয়। প্ৰশ্ন নং 44, কিমান নং অনুচ্ছেদত ভাৰতৰ সংবিধানৰ সংশোধন ক্ষমতা বৰ্ণনা কৰা হৈছে। অপশ্যন ক অনুচ্ছেদ 368, অপশ্যন খ অনুচ্ছেদ 356, অপশ্যন গ অনুচ্ছেদ 360, অপশ্যন ঘ অনুচ্ছেদ 352। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক অনুচ্ছেদ 368। নেক্সট প্ৰশ্ন নং 45, ভাৰতৰ সংবিধানৰ নিম্নলিখিত কোনটো অংশত মৌলিক কৰ্তব্যৰ কথা উল্লেখ আছে। অপশ্যন ক 1 অংশত, অপশ্যন খ 3 অংশত, অপশ্যন গ 4 অংশত, অপশ্যন ঘ
চতুৰ্থ ক অংশত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ চতুৰ্থ ক অংশত। নেক্সট প্ৰশ্ন নং ৪৬ সংবিধান সভাৰ খচৰা কমিটিৰ সদস্যৰ সংখ্যা আছিল অপশ্যন ক ৬জন, অপশ্যন খ ৭জন, অপশ্যন গ ৮জন, অপশ্যন ঘ ৯জন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ ৭জন। প্ৰশ্ন নং ৪৭ সংবিধানৰ বস্তুনিষ্ঠ ৰিজলিউশ্যনৰ প্ৰকাৰ হ'ল অপশ্যন ক মৌলিক অধিকাৰ, অপশ্যন খ মৌলিক কৰ্তব্য, অপশ্যন গ নিৰ্দেশনাত্মক নীতি, অপশ্যন ঘ প্ৰস্তাৱনা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ প্ৰস্তাৱনা। প্ৰশ্ন নং ৪৮ সংবিধানৰ কিমানতম সংশোধনীৰ দ্বাৰা ধৰ্মনিৰপেক্ষতা আৰু সমাজতান্ত্ৰিক শব্দকেইটা সংবিধানৰ প্ৰস্তাৱনাত অন্তৰ্ভুক্ত কৰা হয়? অপশ্যন ক ৪১তম, অপশ্যন খ ৪২তম, অপশ্যন গ ৪৩তম, অপশ্যন ঘ ৪৪তম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ ৪২তম। প্ৰশ্ন নং ৪৯ ভাৰতীয় সংবিধানৰ কোনটো তালিকাত পঞ্চায়তী ৰাজ বিষয়টো অন্তৰ্ভুক্ত? অপশ্যন ক কেন্দ্ৰীয় তালিকা, অপশ্যন খ ৰাজ্যিক তালিকা, অপশ্যন গ সমৱৰ্তী অনুসূচী, অপশ্যন ঘ অৱশিষ্ট সূচী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ ৰাজ্যিক তালিকা। নেক্সট প্ৰশ্ন নং ৫০ ১৯৪৮ চনত VP খাইতানৰ মৃত্যুৰ পিছত তেওঁৰ ঠাইত কাক খচৰা কমিটিত অন্তৰ্ভুক্ত কৰা হয়? অপশ্যন ক এন মাধৱ ৰাও, অপশ্যন খ KN মুন্সী, অপশ্যন গ TT কৃষ্ণমাচাৰী, অপশ্যন ঘ N গোপালস্বামী আয়েংগাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ TT কৃষ্ণমাচাৰী। শেষত মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈ ধন্যবাদ।